কোভিড-19 ভাইৰাছৰ আক্ৰমণৰ বাবে সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱাত শৈক্ষিক বৰ্ষৰ ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্ৰত পৰা ঋণাত্মক প্ৰভাৱৰ মাজতে যোৰহাট জিলাৰ চৰকাৰী খণ্ডৰ অন্যতম বিদ্যালয় বনাই উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ অৰ্থে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোৱাটছআপ গ্ৰুপৰ ব্যৱস্থা কৰি শিক্ষাদানৰ লগতে নিয়মীয়া ৰূপত গৃহকৰ্মৰ মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ বিদ্যালয়খনৰ শিক্ষক পৰাগ শইকীয়াই গ্ৰহণ কৰিছে আন কিছু ধনাত্মক পদক্ষেপ। 2017 বৰ্ষৰ পৰাই হোৱাটছআপ ইউটিউব নিজস্ব শৈক্ষিক এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সহযোগিতা আগবঢ়াই অহা শিক্ষকজনে লকডাউনৰ সময়ছোৱাতো হোৱাটছআপ জুম এপ গুগল ক্লাছৰুম কাহতৰ মাধ্যমেৰে অনলাইন পাঠদান আৰু অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু সাধাৰণ ৰাইজৰ মাজতো বিভিন্ন অনলাইন কুইজ অনুষ্ঠিত কৰিছে। শিক্ষাদানৰ সমান্তৰালভাৱে কোভিড-19 আৰু ওজন স্তৰত আৱিষ্কাৰ হোৱা নতুন বিন্ধাই পৃথিৱীলৈ অনা ভাবুকিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰি সেউজ পৰিৱেশ ৰক্ষা আৰু নিৰ্মল বায়ু লাভৰ অৰ্থে শিক্ষকজনে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে আৰম্ভ কৰিছে এক পৰিৱেশ সজাগতা অভিযান। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আৰু ৰঙালী বিহুৰ উপলক্ষে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ নিজৰ গৃহত যিকোনো প্ৰজাতিৰ এটি গছপুলি আৰু এটিকৈ তুলসীৰ পুলি ৰোপণ কৰিবলৈও আহ্বান জনাইছে পৰাগ শইকীয়াই। পৰাগ শইকীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় 160জন ছাত্ৰ-ছাত্ৰীয়ে নিজ গৃহত বৃক্ষৰোপণ কৰি ভৱিষ্যতে বৃক্ষৰোপণ পালনৰ ধাৰাবাহিকতা ৰক্ষা আৰু সমাজক সজাগ কৰাৰ শপত গ্ৰহণ কৰে। একে সময়তে শিক্ষক পৰাগ শইকীয়াই ছাত্ৰ-ছাত্ৰীক অভিধান ব্যৱহাৰ কৰাৰ প্ৰতি আকৰ্ষিত কৰি শব্দ ভাণ্ডাৰ বৃদ্ধিৰ লগতে জ্ঞান আৰু স্বাস্থ্য একেলগে লাভৰ বাবে LBW লেট ব্ৰাছ এ ৱৰ্ড নামেৰে এক উদ্ভাৱনী নীতি প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক পোৱা দন্ত মঞ্জন কৰাৰ সময়ছোৱাতে ব্ৰাছ লোৱা হাতখনেৰে ব্ৰাছ লৈ আৰু আনখন হাতেৰে এখন সৰু অভিধান লৈ এটি শব্দৰ অৰ্থৰ ৰূপ শিকি নিশা পুনৰ ব্ৰাছ কৰাৰ লগতে শব্দটিৰ পুনৰ অধ্যয়নৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰিছে। শিক্ষকজনৰ এই ব্যৱস্থাত অভিভাৱকসকলে সহযোগিতা আগবঢ়োৱাৰ লগতে এই কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে দিনটোত দুবাৰ দাঁত ব্ৰাছ কৰাৰ অভ্যাস নিয়মীয়া হোৱাৰ লগতে অতিৰিক্ত সময় খৰচ নকৰাকৈ অভিধান ব্যৱহাৰৰ সুফল লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰিছে। 2019 বৰ্ষত অসম চৰকাৰৰ বিশেষ বঁটা লাভৰ লগতে 2019 বৰ্ষৰ নেশ্যনেল ডেল পলিচি হেক বঁটা বিজয়ী আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় আৰু HDFC বেংকৰ সহযোগত শ্ৰী অৰবিন্দ ছ'চাইটি প্ৰদান কৰা নেশ্যনেল টিচাৰ ইনোভেশ্যন এৱাৰ্ড বিজয়ী একমাত্ৰ অসমীয়া শিক্ষক পৰাগ শইকীয়াৰ এই ধনাত্মক প্ৰচেষ্টাই শিক্ষা আৰু সামাজিক ক্ষেত্ৰত নতুন আশাৰ সূচনা কৰিব বুলি ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু সচেতন মহলে মন্তব্য প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7।